লাভ ষ্টৰীবোৰ ফকতীয়া নহয়। সঁচা প্ৰেম ভাল পোৱা কেতিয়াও ফকতীয়া নহয়। আচলতে আপোনাৰ ৰিয়েল কেৰেক্টাৰ কোনটো? চব ঠিকে আছেতো? মই যে তোমাৰ চিনিয়ৰ সেই কথা তুমি পাহৰি নাযাবা। ভাল পোৱাত ল'ৰাটোৱে ডাঙৰ হ'ব লাগিব বুলি কি কথা আছে? মাগ এইজনী নাচে নে মিছ ইণ্ডিয়া? আমাৰ ধৰ্ম বেলেগ কাৰণে আজিলৈকে তাক ভাল পা বুলি কোৱা নাই। কথা তাৰ মানে বেলেগ। ওৰা হে পলোৱা বুইছা, পলোৱা। ইয়াত যদি বেছি সময় থকা যায় তেতিয়াহ'লে আমাৰ পিঠিটো উকিল পৰিব বুইছা, পলোৱা। বছ, এইটো ওৱান ৱে হয়। ইয়াত মানুহ আহে নিজৰ মৰ্জিত, কিন্তু নিজৰ মৰ্জিত যাব নোৱাৰে। ইয়াত কি গুণ্ডাৰাজ চলি থকা বুলি ভাবিছে? মাৰি নাক ভাঙি আমাৰ এই মৰম ভাল পোৱা প্ৰেম এইবোৰ অন্ধ নহয়। এটা গুণ্ডা সদায় গুণ্ডাই হৈ থাকিব। তেন্তে এয়াই তোমাৰ ৰিয়েল কেৰেক্টাৰ। চালা ফকতীয়া লাভ ষ্টৰী।